Hello viewers, welcome back to my YouTube channel Itipitto. Viewers সকল আজি আমি আপোনালোকক ক'ব বিচাৰিছো ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা 10টা মদৰ ব্ৰেণ্ডৰ বিষয়ে। আহক আমি জানো সেই নাম কেইটা একাধিক্ৰমে। 10 নম্বৰ স্থানত আছে এন্টিকুইটি। এন্টিকুইটি ব্ৰেণ্ডৰ আৰম্ভণি হৈছিল 1992 চনত ইউনাইটেড স্পিৰিটছ লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে এই ব্ৰেণ্ডৰ আৰম্ভণি কৰিছিল। এই ব্ৰেণ্ডত থকা এলকহলৰ পৰিমাণ হ'ল 42.8%। বৰ্তমান সময়ত দুটা ভেৰাইটিত এন্টিকুইটি উপলব্ধ, এটা হ'ল এন্টিকুইটি ব্লু আৰু আনটো হ'ল এন্টিকুইটি ৰেয়াৰ। 9 নম্বৰ স্থানত আছে বেগপাইপাৰ। বেগপাইপাৰ আৰম্ভণি হৈছিল 1976 চনত ইউনাইটেড স্পিৰিটছ লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে বেগপাইপাৰ ব্ৰেণ্ডৰ আৰম্ভণি কৰিছিল। বৰ্তমান সময়ত বেগপাইপাৰৰ দুটা ভেৰাইটিত উপলব্ধ, এটা হ'ল বেগপাইপাৰ আৰু আনটো হ'ল বেগপাইপাৰ গোল্ড। বেগপাইপাৰত থকা এলকহলৰ পৰিমাণ হ'ল 42.8%। 8 নম্বৰ স্থানত আছে ছিগনেচাৰ। ছিগনেচাৰ মদৰ ব্ৰেণ্ডৰ আৰম্ভণি হৈছিল 1994 চনত। বৰ্তমান সময়ত ইয়াৰ দুটা ভেৰাইটিত উপলব্ধ, ছিগনেচাৰ ৰেয়াৰ এজ আৰু ছিগনেচাৰ প্ৰিমিয়াৰ গেইন। ছিগনেচাৰ থকা এলকহলৰ পৰিমাণ হ'ল 42.8%। আৰু ব্ৰেণ্ডটো আৰম্ভণি কৰিছিল ইউনাইটেড স্পিৰিটছ লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে। 7 নম্বৰ স্থানত আছে মেকডুৱেলছ নাম্বাৰ 1। মেকডুৱেলছৰ আৰম্ভণি হৈছিল 1963 চনত। মেনুফেকচাৰিং কৰিছিল ইউনাইটেড স্পিৰিটছ লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে। মেকডুৱেলছত থকা এলকহলৰ পৰিমাণ হ'ল 42.8%। 6 নম্বৰ স্থানত আছে ব্লেণ্ডাৰ স্প্ৰাইট। ব্লেণ্ডাৰ স্প্ৰাইটৰ আৰম্ভণি হৈছিল 1995 চনত। মেনুফেকচাৰিং কৰিছিল পাৰ্নট ৰিকাৰ্ড নামৰ এটা প্ৰতিষ্ঠানে। আৰু এলকহলৰ পৰিমাণ হ'ল ব্লেণ্ডাৰ স্প্ৰাইটত 42.8%। 5 নম্বৰ স্থানত আছে অফিচাৰ চইচ। অফিচাৰ চইচ মদৰ ব্ৰেণ্ডটো আৰম্ভণি হৈছিল 1988 চনত। মেনুফেকচাৰিং কৰিছিল এলাইট ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰীজ নামৰ এটা কোম্পানী। অফিচাৰ চইচত থকা এলকহলৰ পৰিমাণ হ'ল 42.8%। 4 নম্বৰ স্থানত আছে ৰয়েল ষ্টেক। ৰয়েল ষ্টেক মদৰ ব্ৰেণ্ডটো আৰম্ভণি হৈছিল 1995 চনত। মেনুফেকচাৰিং কৰিছিল পাৰ্নট ৰিকাৰ্ড নামৰ এটা প্ৰতিষ্ঠানে। ৰয়েল ষ্টেকত থকা এলকহলৰ পৰিমাণ হ'ল 42.8%। 3 নম্বৰ স্থানত আছে চোলা ৱাইন। চোলা ৱাইনৰ আৰম্ভণি কৰিছিল 1999 চনত ৰাজীৱ চাউণ্ড নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে। আৰু চোলা ৱাইনত থকা এলকহলৰ পৰিমাণ হ'ল 42.8%। 2 নম্বৰ স্থানত আছে ফ'ৰ ছিজনছ ৱাইনছ। ফ'ৰ ছিজনছ ৱাইনছৰ আৰম্ভণি হৈছিল 2006 চনত। আৰম্ভণি কৰিছিল ফ'ৰ ছিজনছ ৱাইনছ লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে। ফ'ৰ ছিজনছ ৱাইনত থকা এলকহলৰ পৰিমাণ হ'ল 42.8%। 1 নম্বৰ স্থানত আছে অৰিজিনেল চইচ। আৰম্ভণি কৰিছিল 1996 চনত। মেনুফেকচাৰিং কৰিছিল জন ডিষ্টিলাৰীজ নামৰ এটা কোম্পানী। অৰিজিনেল চইচত থকা এলকহলৰ পৰিমাণ হ'ল 42.8%। এয়াই আছিল ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা 10টা মদৰ ব্ৰেণ্ডৰ বিষয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।